আছোঁ দোকানত এতিয়া আৰু আজি যিহেতু বজাৰ আছিল না তো বহুত ভাবছিলোঁ দে বজাৰ অলপ ভাল হ'ব কিন্তু নাই বজাৰ ইমান ঠিকো নহ'ল ভাবিলোঁ দে ৰোৱা চোৱা শেষ হ'ব এতিয়া মানে কি বজাৰ ঠিক হ'ব বুলি ভাবিছিলোঁ নাই বৰ্তমানটো সেই নাই এই ৰাতিপুৱাৰ পৰা আহি আজি বহি আছোঁ সেয়ে আৰু এনেকৈ বহি থাকিলে জীৱনটো কি হয় নাজানো আৰু যিমানখিনি লাগে পাৰে উল্টাহে লাগি থাকে গৈ এনেহেনকৈ ভাবি আছোঁ তো এতিয়া দেখা যাওক আৰু কি হয় আৰু মোৰ বুলি নহয় চবৰে একে অৱস্থা দোকানত চব একে অৱস্থা বৰ্তমান বজাৰত দোকানীৰ বাদে বেলেগ কাষ্টমাৰ নাই চব যিখিনি মানুহ আছে না বজাৰত চব দোকানী আছে কিছুমানে বস্তু বেছ পাইছে কিছুমানে কিবা বেছ পাইছে সেনেকুৱা মানুহে আছে তো খুব কিনবা অহা মানুহখিনি খুব কম গেল ক'ত সেইটোৱে বুজি নাপালোঁ আগতেতো বজাৰত মানুহ ভাল হৈছিল এতিয়া কিন্তু কমি আহি আছে মানে কি বহুত কম বৰ্তমান বজাৰত ইমানখিনি মানুহ কম হৈছে কি কাৰণত ক'ব নোৱাৰোঁ এটা কথা কি লকডাউনৰ পিছত আৰু বেপাৰ বাণিজ্য গিলানৰ কিছুমান ভাল হৈছে কিছুমান বেয়া হৈছে যিবিলাক গাঁৱত দোকান আছে সেইবিলাকৰ বিক্ৰী বাটা ভাল হৈ গৈছে আৰু বজাৰত ইমানখিনি ঠিক নহয় আৰু মানে কি একবাৰ গাঁৱৰ দোকানত সোমাই যোৱাৰ পিছত কাষ্টমাৰখিনি ওলাই আহিব খোজা নাই সেইটোৰ কাৰণে তো সেয়ে আৰু আছোঁ দোকানত এতিয়া আৰু বজাৰ হিচাপেতো ইমানখিনি সেই নহ'ব চাওঁ কি হয়